দেখাক দেখি উঠিল গা বোলে কুকুৰে পালে একা দেখি পথাৰখন বগা আৰু তাৰ কঠীয়াবোৰ অৰ্থাৎ শস্যবোৰ কোলা ক'ত ঘৰ আপোনাৰ শিৱসাগৰৰ পৰা আজি চানমাৰিত আপোনাৰ ঘৰ শিৱসাগৰ গম পাইছোঁ ক'লৈ আহিছিলে মানে গুৱাহাটীতে থকা হয় সকলোৱে আমি ফকৰা জনা সকলোৱে কওঁ নহয়নে কেতিয়াবা ফকৰা আজি ফকৰা জনা মানে কথাটো ওলাই আছে গতিকে দেখাক দেখি আমি সকলোৱে জানো কথাটো নে এই তাৰ পিছৰখিনি কি বাৰু দেখাক দেখি উঠিল গা বোলে কেট কৰি বোলে নহয় এইটো আদাক দেখি হয় এতিয়া মই কৈছোঁ দেখাক দেখি দেখিটো এটা জন্তুৰ নাম কয় তাৰপিছতে দেখাক দেখি তাৰপিছতে এটা জন্তুৰ নাম কয় তাৰপিছতে এটা জন্তুৰ নাম আহে মানে দেখাক দেখি ক'ব পাৰে সকলোৱে ক'ব পাৰে আমাৰ বাইদেউসকলে চবেই যত্ন কৰি আছে আহা দেখাক দেখি কুকুৰে পালে একা দেখি কুকুৰে পালে একাদশী কুকুৰে এইটো আহি গৈছে বহুতে কয় আপোনাৰ নামটো কি মিতালী দেৱীয়ে কৈছে সম্পূৰ্ণ শুদ্ধ হৈছে কিন্তু তাৰ এটা শব্দ হয় কি দেখাক দেখি কুকুৰে কৰে একাদশী কিছুমানে কয় পালে কিছুমানে কয় কৰে সেইটো কাৰণে মই ভুল বুলি নকওঁ এটা হাত চাপৰি উপহাৰ এটা দিছোঁ এখন পথাৰ আছে পথাৰখন বগা শস্যবোৰ কোলা এতিয়া এই পথাৰখন কি আমি অকণ ভিতৰলৈ যাওঁ সুধি ধন্যবাদ জনাইছোঁ ধন্যবাদ সকলোকে মই এটা সৰু কথা সুধি আছোঁ আৰু কথা পাতি যোৱাৰ আগতে মই সুধি দিম এটা উপহাৰ মই দি দিম দেই তোমালোকক এই উপহাৰটো মই দি দিম এখন পথাৰ আছে একদম পথাৰখন মানে একদম অকণমান ভাবিলেই পোৱা যাব কি পথাৰ য'ত পথাৰখন বগা আৰু তাৰ কঠীয়াবোৰ অৰ্থাৎ শস্যবোৰ কোলা আৰু সেই পথাৰখনত আমি সকলোৱেই শৈশৱতে হওক বা বৰ্তমানলৈকে আমি সকলোৱে বিচৰণ কৰোঁ পথাৰখনত যাওঁ কি পথাৰ এখন বগা আৰু পথাৰখন বগা আৰু কঠীয়াবোৰ বা শস্যবোৰ কোলা কিতাপখন ইমান মনটো মাৰি কিয় কৈছা কিতাপখন শুদ্ধ উত্তৰ যেতিয়া হয় মন মাৰি ক'ব লাগে জানো নালাগে ন আমাৰ ৰাইজ আছে অকণ ওচৰলৈ হওক কিয় জানানে হাত চাপৰি বজাই দিব লাগে কি নাম কৈছিলা অংকিতাৰ কাৰণে হাত চাপৰি লাগিব অংকিতা একদম ধৰি ল'লে কথাটো মই সুধি থাকোঁতে আপুনিও ভাবি আছিল চাগে বগা কি কোলা কি এখন ভাবি আছিলোঁ আমি যেতিয়া কিতাপ আছে নেকি তোমালোকৰ হাতত চাওঁ এখন কিতাপ মই এবাৰ দেখুৱাই দিওঁ মই সোধা প্ৰশ্নটো শুদ্ধ হয়নে নহয় এইখন বগা গোটেই পথাৰখন বগা আৰু কঠীয়াবোৰ চাওক শস্যবোৰ কি ইয়াত ক'লা হৈছেনে অংকিতাক এটা উপহাৰ দিছোঁ হাত চাপৰি